হেল্ল' বন্ধু-বান্ধৱীহঁত, তোমালোকৰ খবৰ বাৰু ভালনে? আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ সম্পূৰ্ণ নতুন এটা ভিডিঅ' ৰাজনীতি বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ। গতিকে ইয়াৰে যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে সেইখিনি আজি তোমালোকক জনাবলৈ যত্ন কৰিম। গতিকে আজি প্ৰথমতেই উত্তৰৰ প্ৰশ্ন 1 নম্বৰ, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। ইয়াৰে এনচাৰটো হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ আৰম্ভণিতে প্ৰস্তাৱনা বুলি এটা পাতনি সন্নিৱিষ্ট কৰিছে। ই সংবিধানখনৰ ভিতৰুৱা নহয় যদিও এই প্ৰস্তাৱনাটোৰ গুৰুত্ব অপৰিসীম, কিয়নো দাপোণত মানুহৰ মুখাছবি প্ৰতিফলিত হোৱাৰ দৰে সংবিধানৰ প্ৰস্তাৱনাত ভাৰতীয় সংবিধানৰ মূল বিষয়বস্তু যেনে আদৰ্শ আৰু লক্ষ্য সুন্দৰকৈ প্ৰতিফলিত হৈছে। এই প্ৰস্তাৱনাটোত ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ পুৰণি ভাৱ, চিন্তা, দৰ্শন, সভ্যতা, সংস্কৃতিৰ দিশটো শুদ্ধভাৱে প্ৰকাশ পাইছে। প্ৰাচীন যুগৰে পৰা বুদ্ধৰ সত্য, অহিংসা, সমতা, মানৱতা আদি যিবোৰ প্ৰমূল্যক ভাৰতে মনে প্ৰাণে উচ্চ স্থান দি আহিছে তাৰ প্ৰকাশ পাইছে এই প্ৰস্তাৱনাত। যে ভাৰতীয় মূল্যবোধৰ চানেকি আৰু সংবিধানখনৰ প্ৰাণ আত্মা ভুৰুকাত হাতী ভৰোৱাৰ দৰে যেন প্ৰস্তাৱনাটোত ভাৰতৰ সংবিধানৰ গোটেই বিষয়বস্তু আৰু আধাৰ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰস্তাৱনাটোৰ অবিহনে ভাৰতৰ সংবিধানখন অসম্পূৰ্ণ হৈ ৰ'ব। 2 নম্বৰ প্ৰশ্ন, সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা, বহলাই লিখা। ইয়াৰে উত্তৰটো আমি আমাৰ কিতাপখনতে পাম, পেজ নম্বৰ 5ত। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে। এই প্ৰতিটো শব্দৰ অৰ্থও তাৎপৰ্যপূৰ্ণ। সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। সমাজবাদী, ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। ভাৰতবৰ্ষত মানুহৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব। তাৰপিছত আছে ধৰ্মনিৰপেক্ষ। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি বিশেষ অনুগ্ৰহ প্ৰদৰ্শন নকৰিব। ইয়াৰ পিছত আছে গণতান্ত্ৰিক। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ'ব। তাৰপিছত আছে গণৰাজ্য। দেশখনৰ ৰাষ্ট্ৰপ্ৰধান অৰ্থাৎ ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহ'ব অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ'ব। এইখিনি লিখিলেই এনচাৰটো সম্পূৰ্ণ হৈ যাব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 3 নম্বৰ প্ৰশ্ন, নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা। ইয়াৰে এনচাৰটো আমি কিতাপতেই পাম, পেজ নম্বৰ 5 আৰু 6ত আছে। সংবিধান সভাৰ বৈঠকতে 1946 চনৰ 13 ডিচেম্বৰত নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল। নেহৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱৰ মূল বিষয়সমূহ এনেধৰণৰ: 1. সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। 2. ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব। তাৰপিছত 3 নম্বৰটো অলপ দীঘলীয়া যদিও মুখস্থ কৰিলেও হ'ব, মোৰ বোধেৰে 4 নম্বৰটো সৰু আছে। অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব। 5. দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। 6. আন্তৰ্জাতিক সুসম্পৰ্ক, বিশ্বশান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। তাৰপিছত লাষ্ট 7. জনসাধাৰণেই হ'ব সকলো ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব। আন এটা প্ৰশ্ন, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। উত্তৰটো হৈছে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যি নতুন সংবিধান ৰচনা কৰি ভাৰতবাসী জনসাধাৰণে নিজকে প্ৰদান কৰে
তাত এখন যুক্তৰাষ্ট্ৰ হিচাপে পৰিচয় দাঙি ধৰিছে। সংবিধান প্ৰণেতাসকলে ভাৰতৰ সংবিধান প্ৰণয়ন কৰোঁতে যুক্তৰাষ্ট্ৰৰ গৃহভূমি ৰূপে খ্যাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন সম্পূৰ্ণৰূপে অনুকৰণ নকৰি কানাডাৰ সংবিধান আৰু ইংলেণ্ডৰ সংবিধানৰো কিছু নীতি গ্ৰহণ কৰাৰ বাবে ভাৰতৰ সংবিধানখনে এক সুকীয়া ৰূপ আৰু মৰ্যাদা পাইছে। ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ তলত চমুকৈ আলোচনা কৰা হ'ল। ক ভাৰতবৰ্ষ এনে এখন ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰ যাক পণ্ডিতসকলে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি আখ্যা দিছে, যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে প্ৰকৃত যুক্তৰাষ্ট্ৰৰ ভালেমান বৈশিষ্ট্য ভাৰতীয় যুক্তৰাষ্ট্ৰত নাই। খ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এককেন্দ্ৰিক ব্যৱস্থাৰো কিছু বৈশিষ্ট্য দেখা যায়, যেনে একক নাগৰিকত্ব, এখন সংবিধান, জৰুৰীকালীন অৱস্থাত সকলো ক্ষমতা কেন্দ্ৰীভূত হোৱা ইত্যাদি। গ ভাৰতীয় যুক্তৰাষ্ট্ৰৰ এটা বৈশিষ্ট্য হ'ল এই যে ইয়াত দুই ধৰণৰ চৰকাৰ আছে, কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য আৰু প্ৰদেশবোৰত প্ৰাদেশিক বা ৰাজ্যিক চৰকাৰ। গ ভাৰতীয় সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যবোৰৰ ক্ষমতা স্পষ্টকৈ ভাগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা কেন্দ্ৰীয় সূচী আৰু ৰাজ্য চৰকাৰৰ ক্ষমতা ৰাজ্যিক সূচীত সন্নিৱিষ্ট কৰিছে। আৰু 9 নম্বৰটো হ'ল ভাৰত ৰাষ্ট্ৰখন নতুনকৈ প্ৰতিষ্ঠা হোৱাৰ বাবে ইয়াৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ অৰ্থে তথা সাৰ্বভৌমত্ব বজাই ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰিবলৈ ৰাজ্যিক চৰকাৰতকৈ অধিক ক্ষমতা প্ৰদান কৰা হৈছে। এটা লাষ্ট কুৱেশ্যন, ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা। ইয়াৰ উত্তৰটো হ'ল ভাৰতবৰ্ষৰ নতুন সংবিধানে দেশখনক এখন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ আধাৰত গঠন কৰিলেও ইয়াত সংসদীয় চৰকাৰ ব্যৱস্থাৰো কিছু লক্ষণ থকা দেখা যায়। তলত ভাৰতীয় সংবিধানৰ সংসদীয় চৰকাৰ ব্যৱস্থাৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা হ'ল। ক ইংলেণ্ডত থকা সংসদীয় চৰকাৰ ব্যৱস্থাৰ দৰেই ভাৰতৰ ৰাজনৈতিক কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদ সংসদৰ নিম্ন সদনৰ ওচৰত দায়বদ্ধ। খ ইংলেণ্ডৰ সংসদীয় ব্যৱস্থাৰ দৰেই নিৰ্দিষ্ট কাৰ্যকাল পূৰ্ণ কৰাৰ পূৰ্বেই ভাৰতৰ সংসদৰ নিম্ন সদনে কেন্দ্ৰীয় চৰকাৰখনক ক্ষমতাচ্যুত কৰিব পাৰে। গ ভাৰত যুক্তৰাষ্ট্ৰ হ'লেও ভাৰতীয় নাগৰিকে ইংলেণ্ডৰ দৰে মাথোন এটাহে নাগৰিকত্ব পায়। ঘ ইংলেণ্ডৰ দৰে ভাৰততো কেৱল এখনহে সংবিধান আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে সদস্য ৰাষ্ট্ৰবোৰক নিজৰ সুকীয়া সংবিধান দিয়া হোৱা নাই। আৰু 9 নম্বৰ ইংলেণ্ডৰ এককেন্দ্ৰিক সংসদীয় চৰকাৰ ব্যৱস্থাৰ দৰেই জৰুৰীকালীন অৱস্থাত ভাৰতৰ শাসন এককেন্দ্ৰিক অৰ্থাৎ কেন্দ্ৰীভূত হৈ পৰে, ৰাজ্য চৰকাৰৰ ক্ষমতা লোপ পায়। তো বন্ধুসকল, আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। গতিকে পাঠভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ আছিল সেইখিনি তোমালোকক জনাবলৈ সক্ষম হ'লোঁ। গতিকে তোমালোকে মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পোৱা তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।